আমি জীৱনত কিয়নো সফল হ'ব পাৰিম কওকচোন? জীৱনত সফল হ'বৰ বাবে আমি নিজৰ কৰ্মটোক সন্মান কৰোঁ নে শ্ৰদ্ধা কৰোঁ? আজি কেইদিনমানৰ আগত গুৱাহাটীত অৰিজিত সিঙৰ প্ৰগ্ৰেম চাব গ'লোঁ। বৰ্তমান সময়ৰ ভাৰতবৰ্ষৰ আটাইতকৈ জনপ্ৰিয় গায়ক। এনেকুৱা মানুহ নাই যাৰ মোবাইলত অৰিজিত সিঙৰ গান নাই, সকলোৱে শুনি ভাল পায়। কিছু সময়ৰ পিছত অৰিজিত সিং আহিল ষ্টেজত আৰু আহিয়ে প্ৰথমতে ষ্টেজখনক আঁঠুকাৰি সেৱা কাঢ়িলে। তাৰপিছত তেওঁ নিজৰ অনুষ্ঠান পৰিৱেশন কৰিলে। কিছু সময়ৰ পিছত অনুষ্ঠান শেষ হ'ল আৰু অনুষ্ঠানৰ শেষত যিমানখিনি অডিয়েঞ্চ আছিল, যিমানখিনি মানুহ গৈছিল চাবৰ কাৰণে, সকলোকে তেওঁ সেৱা কৰি নিজৰ অনুষ্ঠান সামৰিলে। কিয়? তেওঁতো বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় গায়ক। তেওঁতো সেই ষ্টেজখনক আৰু ৰাইজক সেৱা নকৰিলেও তেওঁক কোনো বেয়া নাপায়। এইটোৱে হৈছে শ্ৰদ্ধা, নিজৰ কামটোৰ প্ৰতি সন্মান। সেই কামটোই যিহেতু তেওঁক চলাই আছে, গতিকে সেই কামটোক, সেই কৰ্মটোক তেওঁ নিজৰ অন্তৰৰ পৰা শ্ৰদ্ধা কৰে। সেই ষ্টেজখন আৰু সেই মানুহখিনি তেওঁৰ বাবে ভগৱান স্বৰূপ। সেইটোৰ কাৰণে তেওঁ সেৱা কৰি নিজৰ অনুষ্ঠান পৰিৱেশনো কৰিছে, সামৰণিও মাৰিছে। আমি বহুতে নিজৰ কৰ্মটোক সন্মান শ্ৰদ্ধা কৰাটো বাদেই নিজৰ কৰ্মটোক আমি গুৰুত্বই নিদিওঁ। বেলেগৰ কৰ্মটোৰ ওপৰতহে আমাৰ বেছি চকু। বেলেগে কেনেকৈ জীৱনত সফল হৈছে, বেলেগে কি কাম কৰিছে, আমি সেইটোৰ ওপৰতে গুৰুত্ব দি থাকোঁ। নিজৰ ওপৰত আমি, নিজৰ কৰ্মৰ ওপৰত আমি গুৰুত্বই নিদিওঁ। আচলতে তেনেকুৱা কৰিব নালাগে। নিজৰ কৰ্মটোত আগুৱাই গৈ থাকিব লাগে। জীৱনত সফল হ'বৰ বাবে নিজৰ কৰ্মৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা থাকিব লাগিব। বোলে কথাতে আছে নহয়, লৰি ফুৰা কেঁকোৰাৰ তেল নাই। যদি নিজৰ কৰ্মটোক গুৰুত্ব নিদি বেলেগৰ কৰ্ম চাই থাকোঁ, নিজৰ কৰ্মটোক বাদ দি আকৌ এটা বেলেগ কৰ্মত ধৰোঁ, তেন্তে সেই মানুহজনে জীৱনত সহজতে সফল হ'ব নোৱাৰে। মানে লৰি ফুৰা, এটা কামৰ পৰা আৰু এটা কাম বিচাৰি ফুৰা, এইটো কাম ভাল নালাগে সেইটো কামত যোৱা, নিজৰ কৰ্মটোক ভাল নোপোৱা মানুহে জীৱনত সফল হোৱা বহুত কঠিন। ধন্যবাদ।